ডেফিনেটলি ৰাইজে মোৰ আশাবাদী যে ৰাইজে এবাৰ মোক জয়ী কৰি বিধানসভালৈ পঠাব। মই ৰাইজৰ দিছপুৰ সমষ্টিৰ অলিয়ে গলিয়ে পাহাৰে সমতলে সকলোতে গৈছোঁ। ৰাইজৰ মনৰ যিবিলাক কথা মই বুটলিছোঁ। আমি ইমান বছৰে মানুহে মন কি বাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শুনিলে। আমি এতিয়া দিছপুৰবাসী ৰাইজৰ মনৰ কথা শুনিছোঁ। পাহাৰৰ মানুহৰ মনৰ কথা কি যে মোৰ ভেটিটো থাকিব নে নাথাকিব। বসুন্ধৰা আহি পেলাই মোক গোটেই মোৰ ঘৰৰ ভৰিতলৰ মাটিখিনিয়ে চৰকাৰে লৈ যোৱাৰ ব্যৱস্থা কৰিছে। মনৰ কথাবিলাক শুনিছোঁ। মানুহে কৈছে যে বাইদেউ আমাৰ ঘৰত নল আছে কিন্তু জল নাই। ঘৰে ঘৰে খোৱা পানীৰ সমস্যা। ৰুক্মিণী গাঁও, ঘাটি গাঁও, আপোনাৰ ঘোঁৰামৰা, ভেটাপাৰা সকলোতে যদি যায় চবেই কয় যে বাইদেউ বতৰ ডাৱৰীয়া, এতিয়া বিছানাখন ইটাৰ ওপৰত উঠাবলগীয়া হ'ল কাৰণ এতিয়া কৃত্ৰিম বানপানীৰ ভিতৰত সোমাব। মনৰ কথাবিলাক শুনিছোঁ। যেতিয়া মহিলাসকলে লগ পাওঁ 1250 টকা দিয়া বাইদেউসকলক লগ পাওঁ, বাইদেউসকলে কয় বাইদেউ আপোনালোকক ভাল পাওঁ, ভোটটো দিব বিচাৰোঁ কিন্তু আমাক আঁচনি কাটি দিব বুলি ধমকি আহে। গতিকে সেই তেওঁলোকৰো মনৰ কথা শুনিছোঁ। আমি কৈছোঁ যে আমাৰো চৰকাৰ আহিলে আপোনালোকে পাবলগীয়া চৰকাৰী সকলো সুবিধা পাব কিন্তু ধমকি আপোনালোকৰ তাত নাযাব। গতিকে এই কথাবিলাক আমি ৰাইজৰ মনৰ কথা বিচাৰিছোঁ। মই গুৱাহাটী সন্মানীয় দিছপুৰবাসী ৰাইজৰ পৰা এটাই বিচাৰিছোঁ, আপোনালোকৰ মনৰ চিন্তা, আপোনালোকৰ মনৰ কথাবিলাক মোক এবাৰ জয়ী কৰক, মই বিধানসভালৈ লৈ যাম। সজোৰে সবলভাৱে বলিষ্ঠভাৱে যুঁজিম আপোনালোকৰ হৈ। আপোনালোকৰ সমস্যা সমাধান কৰাত মই পূৰা আত্মনিয়োগ কৰিম আৰু মই বহুদিন সাধনা কৰিছোঁ। মই 17 বছৰ বিজেপিত আছিলোঁ। বিজেপিৰ পৰা মই চৰকাৰ থাকোঁতে মই কংগ্ৰেছলৈ আহিছোঁ, চৰকাৰ নথকা পাৰ্টি এটাত। আৰু মই যেতিয়া ইয়ালৈ আহিছোঁ বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিবলৈ 5 বছৰ লাগিছে। কিন্তু বিজেপিৰ বৰ্তমানৰ যিজন কেণ্ডিডেট, বিজেপিক মষ্ট কৰাপ্ট বুলি কোৱা, বিজেপিৰ মষ্ট ভ্ৰষ্টাচাৰ বুলি কোৱা মানুহজন 15 দিনৰ আগত কৈ চাৰ্জশ্বিট উলিয়াইছিলে আৰু সেই মানুহজন 15 দিনৰ পিছত এতিয়া বিজেপি চবতছে ভাল ধোৱা তুলসীৰ পাত হ'ল। গতিকে মানুহে তেওঁক ভোট নিদিয়ে। আৰু তেওঁৰ কথাটো কৈ ল'ব লাগিব, তেখেতে মাৰ্ঘেৰিটাৰ ৰাইজে তেওঁক নেতা বনালে। মাৰ্ঘেৰিটাৰ ৰাইজক ঘাট মাউৰা কৰি তেওঁ নিজৰ সুবিধাৰ কাৰণে নগাঁৱলৈ গুচি আহিলে। নগাঁৱৰ মানুহে তেওঁক বহুত জ্বালা যন্ত্ৰণা খাই নগাঁৱৰ মানুহে তেওঁক MP বনালে। তেওঁলোকক নুসুধিলেই, তেওঁ নিজৰ সুবিধাৰ কাৰণে ইয়ালৈ গুচি আহিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আছিলে যে মোৰ মানুহ মই ৰাজীৱ ভৱনত ৰাখি থৈছিলোঁ, আমি বিশ্বাস কৰা নাছিলোঁ যে ইমান টলেষ্ট বুলি ভাবি থকা মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ইনফৰ্মাৰ আছিলে। আজি সেইটো প্ৰমাণ কৰি দিলে যে ইমান দিন হিমন্ত বিশ্ব শৰ্মাই ৰাখি থকা মানুহবিলাক হাই প্ৰফাইল মানুহক ৰাখি থৈ দিছিলে। গতিকে ইয়ে প্ৰমাণ কৰে যে তেওঁ মানে ভোট দিব নে নিদিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ দিছপুৰবাসী ৰাইজক যে এবাৰ মোক আপোনালোকে সুবিধা দিয়ক। মই ফাইট কৰিম। মই স্থানীয় বাসিন্দা হয় ইয়াত। মই ইয়াত অলিয়ে গলিয়ে চিনি পাওঁ আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই অলিয়ে গলিয়ে চিনি পোৱা কথাটো পিছত হ'ব। তেওঁ ব্লক 13টা ৱাৰ্ডৰ সভাপতি, 272টা আপোনাৰ বুথৰ সভাপতি নামসহ জানিবৰ কাৰণে তেওঁক 1 বছৰ সময় লাগিব। কোনো মানুহৰ লগত বহুত ভোট নাথাকে। ময়ো আজিৰ তাৰিখত অহংকাৰ কৰাটো উচিত নহয়। মোৰ লগত যিমান ভোট আছে এটা আমাৰ চাইজেবল ভোট পাৰ্টিৰ বেনাৰখনৰ ওপৰত থাকে। এইটো অহংকাৰ কৰাটো ভাল নহয়। তাৰ মাজত মই ৱেভটো আনি কিমান প্লাছ কৰিম, মোৰ প্ৰতি বিশ্বাসভাজন মই কিমান কৰিম, ইট ডিপেণ্ডছ। এইটো এনেকুৱা নহয় যে জয়ন্ত দাসৰ লগত বহুত ভোট আছে, মীৰা বৰঠাকুৰৰ লগত বহুত ভোট আছে। থিং ইজ নট লাইক ডেট। সেইটো কথা নহয়। মোৰ তেখেতৰ ৰাজনৈতিক উত্তৰণৰ প্ৰতি মোৰ শুভেচ্ছা আছে। কিন্তু আপোনাক মই এটা কথা ক'লোঁ, নিৰ্দলীয় প্ৰাৰ্থী জিকাটো ইটছ এ ভেৰি ভেৰি টাফ। গতিকে ইলেকশ্যন এটা মেনেজমেণ্ট থাকে, ইলেকশ্যন এটা চিম্বলটোৰ কথা থাকে। মানুহে যেতিয়া ভোট দিবলৈ যায় চিম্বলটো ঘৰৰ পৰা তেওঁলোকে মানে এডজাষ্ট কৰি পেলাই লৈ যায়। গতিকে এই কথাটো মই নকওঁ, তেখেতক কটাক্ষ নকৰোঁ। তেখেতেও বহু সময় বিজেপিত দিছে। বিজেপি বনোৱাৰ ক্ষেত্ৰত মোকো জয়ন্ত দাসে বিজেপিলৈ লৈ গৈছিলে। 29খন গাড়ীৰ কনভয় কৰি যেতিয়া মই গৈছিলোঁ তেতিয়া মোক জয়ন্ত দাসেই জইন কৰাইছিলে। মোৰ তেওঁৰ প্ৰতি কোনো কটাক্ষ কৰিবলগীয়া নাই। তেওঁ টিকেট নোপোৱাত মই দুখ পাইছোঁ। কিন্তু মোৰ এটা কথা ক'লোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিটো বিজেপিৰ গঠন কৰা মানুহবিলাকক যিটো সপোন থচ নচ কৰি দিলে, এইটো কিন্তু বিজেপি ৰাইজে এইবাৰ সিদ্ধান্ত ল'ব।